Hello everyone, এয়া ৰাতিপুৱা আজৰি হৈ মেলি আহি ৰুট লৈ আছো দেখিছানে বাৰু ৰাতিপুৱা যেটো মই একো নাখাওঁ অকল পানী খাওঁ তাকো চ্যালেঞ্জ কৰি ৰাখিছো যে 2 লিটাৰ কমপ্লিট কৰিম তাকো যেনতেন হৈ গৈ হেদি কিটাবা নহয় উটা ইফালে ৰুটি বনালো ৰুটি মানে মাহাতৰ বাবে তাৰ পিছত পট্টাপট ক্লাছ লেবি ওলাই ৰেডি হৈ ক্লাছ পালোহি তাৰ পৰা ক্লাছত ফটোশ্বপ আজি শিকালে মানে নতুনকৈ আৰম্ভ কৰিছে যিকোনো এটা বস্তু কেনেকৈ বেলেগ এখন পিকচাৰ এড কৰিব লাগে এড কৰিলো তাৰ পৰা মেমে ভাল লগা দেখি ৱালপেপাৰ ৰাখিলে আজি ক্লাছটো ইমানে আছিল তাৰ পৰা কালৈ যেহেতু লক্ষী পূজা সেইকাৰণে ঢে বজাৰ কৰিব লগা আসলে মায়ে লিষ্ট পঠাই দিলে ইফালে প্ৰখাদৰ সকলো বস্তু লোৱা হ'ল আৰু তাৰ পৰা ধান ললো তাৰ পৰা তামুল পান ললো আৰু আপোনালোকৰ আয়োজন কেনেকুৱা জনাব আকৌ মোক ইফালে নাৰিকল ললো নাৰিকলৰ লাৰুটো মোৰ প্ৰিয় আৰু আজি যে বজাৰত বহুত মানুহ আৰু মই বজাৰ দাঙিব নোৱাৰি দাদাক মাতি দিলো আৰু ইফালে আপেল ললো তাৰ পৰা অলপমান মিঠাইও ললো আৰু তাৰ পৰা চিৰা ললো তেনেকৈ আৰু খুচকাজ বস্তু তাৰ পৰা লাষ্টত কিয়া কল আসলে কল ললো আৰু তেনেদৰে তাৰ পৰা দুইটা ঘৰলৈ আহি আছো আজিলৈ ইমানেই বাই